হয় অসম চৰকাৰে 2014 চনৰ 31 ডিচেম্বৰ পূৰ্বে অসমলৈ অহা যিসকল ব্যক্তি সেই ব্যক্তিসকলৰ নাগৰিকত্ব প্ৰদান নকৰিবৰ কাৰণে বিদেশী ন্যায়ালয়ত জাৰি কৰিছে। বিদেশী ন্যায়ালয়ত তেওঁলোকে গোচৰ নৰোৱাৰ কাৰণে তেওঁলোকে জাৰি কৰিছে। সেই কথা আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। আমাৰ ছাত্ৰ সন্থাৰ স্পষ্ট কথা যে অসমীয়া খিলঞ্জীয়া ৰাইজে কাণ নামানে। যিখন আইন জাতিটোৰ কাৰণে জাতিৰ বিৰুদ্ধে, যিখন আইন অসম চুক্তিৰ বিৰুদ্ধে, যিখন আইনে জাতিটোক প্ৰমু কৰি দিব, সেই কাজে মানুহ সেই কথা হ'ব নোৱাৰে। তাৰ কাৰণে আজি পুনৰবাৰ আমি স্পষ্টভাৱে সকীয়াই দিছোঁ বিজেপি চৰকাৰক যে অসমীয়া খিলঞ্জীয়া ৰাইজে কাম মনা নাছিল আৰু কাম নামানে। হিমন্ত বিশ্ব শৰ্মাৰ কাক লৈ যি বক্তব্য জাননী প্ৰেৰণ কৰিছে সেই জাননী প্ৰত্যাহাৰ কৰিব লাগিব। আমি গৰিহণা জনাইছোঁ। যিহেতু এই মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন সময়ত বিভিন্ন কথা বতৰা কয়, কিন্তু এই মুখ্যমন্ত্ৰীগৰাকী খিলঞ্জীয়া ৰাইজৰ পক্ষত নহয়, সেই কথা স্পষ্ট। তাৰ কাৰণে পুনৰবাৰ সকীয়াই দিছোঁ এই কাম বাতিল হ'ব লাগিব। যেতিয়ালৈকে বিষয়টো নিষ্পত্তি নহ'ব তেতিয়ালৈকে ছাত্ৰ সন্থাৰ গণতান্ত্ৰিক আন্দোলন চলি যাব। ইতিমধ্যে ছাত্ৰ সন্থাৰ ৰাজপথৰ আন্দোলন আৰু আইনী যুঁজ সমান্তৰালভাৱে চলিব। তাৰ কাৰণে আমাৰ স্পষ্ট কথা এই কাম বাতিল হ'ব লাগিব। এই কাম যিটো বিষয়, এই বিষয়টো সম্পূৰ্ণ নিষ্পত্তি হ'ব লাগিব। যেতিয়ালৈকে নিষ্পত্তি নহ'ব ছাত্ৰ সন্থাৰ যি গণতান্ত্ৰিক আন্দোলন সেই আন্দোলন ধাৰাবাহিক অব্যাহত থাকিব। চাওক, যোৱা 5 জুলাই তাৰিখে অসম চৰকাৰে এটা নিৰ্দেশনা তেওঁলোকে প্ৰদান কৰিছে। অসম আৰক্ষী আৰু অসম চৰকাৰৰ গৃহ বিভাগৰ পৰা এটা নিৰ্দেশনা আহিছে অসম আৰক্ষীলে যে 2014 চনৰ 31 ডিচেম্বৰলৈকে অহা যিবিলাক অবৈধ হিন্দু বাংলাদেশী আছে, সেই অবৈধ হিন্দু বাংলাদেশীৰ বিৰুদ্ধে কোনো গোচৰ নতৰিবৰ কাৰণে, কোনো গোচৰ নচলাবৰ কাৰণে অসম আৰক্ষী আৰু বিদেশী ন্যায়াধীকৰণলৈ তেওঁলোকে নিৰ্দেশনা প্ৰদান কৰিছে। এই কথাই স্পষ্ট হৈ গৈছে যে তেওঁলোকে অবৈধ হিন্দু বাংলাদেশীক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে বা অবৈধ হিন্দু বাংলাদেশী যিসকলে দুষ্কাৰ্যৰ লগত জড়িত, যিসকলে বিভিন্ন দুষ্কাৰ্যৰ লগত জড়িত আছে, সেই দুষ্কৃতিকাৰীসকলক তেওঁলোকে মুকলিমূৰীয়াকৈ চলা ফুৰা কৰিবৰ কাৰণে অসমত তেওঁলোকে সুবিধা প্ৰদান কৰিব বিচাৰিছে। সুবিধা আমি কেতিয়াও মানি নলওঁ। আমি স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ অসম চৰকাৰক যে অসমীয়াই কা মনা নাছিলে, এতিয়াও মনা নাই, আগলৈও নামানে। ইয়াৰ বিৰুদ্ধে ৰাজপথৰ সংগ্ৰাম আৰু ন্যায়ালয়ৰ সংগ্ৰাম সমান্তৰালভাৱে আগবঢ়াই লৈ গৈ আছোঁ আমি। আৰু তাৰ সমান্তৰালভাৱে যিখন তেওঁলোকে প্ৰতিলিপি, যিটো নিৰ্দেশনা ইতিমধ্যে প্ৰদান কৰিছে, এই নিৰ্দেশনাৰ প্ৰতিলিপি আমি দা কৰি স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ এইখন অসম বিদেশীৰ চৰণীয়া পথাৰ নহয়। এইখন অসমত বিদেশীৰ দপদপনি চলিবলৈ দিয়া নহ'ব। কোনো অবৈধ হিন্দু বাংলাদেশী অসমত কেতিয়াও শান্তিত থাকিব নোৱাৰে। সকলো হিন্দু বাংলাদেশী ইয়াৰ পৰা প্ৰত্যাহাৰ হ'ব লাগিব আৰু তেওঁলোকৰ বিৰুদ্ধে যি গোচৰ আছে, গোচৰ চলি থাকিব লাগিব। আৰু অবৈধ হিন্দু বাংলাদেশী কোনো দুষ্কাৰ্যৰ লগত জড়িত থকা হিন্দু বাংলাদেশী যে মুকলিমূৰীয়াকৈ যাতে এইখন অসমত চলা ফুৰা কৰিব নোৱাৰে, তাৰ কাৰণে অনতিপলমে আপোনালোকে এই নিৰ্দেশনা প্ৰত্যাহাৰ কৰক, নহ'লে কিন্তু এই প্ৰতিবাদ কিন্তু অব্যাহত থাকিব। চাওক, গোটেই অসম চৰকাৰখনে বিদেশী তেওঁলোকে ৰক্ষণাবেক্ষণ দিবৰ কাৰণে তেওঁলোকে ধাৰাবাহিকভাৱে চেষ্টা চলাই আহিছে। যিখন চৰকাৰক আমি জাতি মাটি ভেটি সুৰক্ষাৰ কাৰণে যিখন চৰকাৰ নিৰ্বাচিত কৰিছিলে, অসমৰ ৰাইজে নিৰ্বাচন কৰিছিলে, সেইখন চৰকাৰে আজি কিন্তু অবৈধ হিন্দু বাংলাদেশী ৰক্ষণাবেক্ষণ তেওঁলোকে জড়িত হৈ আছে। তেওঁলোকে যিটো নিৰ্দেশনা আজি যোৱা 5 তাৰিখে তেওঁলোকে প্ৰদান কৰিছে, যোৱা 15 তাৰিখে তেওঁলোকে যিটো নিৰ্দেশনা তেওঁলোকে উলিয়াইছে, সেই নিৰ্দেশনা স্পষ্ট হৈ গৈছে যে অবৈধ হিন্দু বাংলাদেশী মানে যিসকলে কোনো দুষ্কাৰ্যৰ লগতো জড়িত হৈ আছে, কোনো যদি বিভিন্ন তেওঁলোকে ক্ৰাইমতো যদি জড়িত হৈ আছে, সেইসকলৰ বিৰুদ্ধেও কোনো গোচৰ নচলাবৰ কাৰণে তেওঁলোকে এই নিৰ্দেশনা তেওঁলোকে স্পষ্ট কৰি দিছে। এই কথা কেতিয়াও এটা মানি ল'ব পৰা নহয়। এয়া জাতিধ্বংসী এটা সিদ্ধান্ত, এই সিদ্ধান্ত প্ৰত্যাহাৰ হ'ব লাগিব। সেইকাৰণে আমি স্পষ্টভাৱে আজি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰক কৈ দিব বিচাৰিছোঁ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৈ দিব বিচাৰিছোঁ যে আপোনালোকে যে এইখন যি অবৈধ হিন্দু বাংলাদেশী ৰক্ষণৰ কাৰণে ৰক্ষণাবেক্ষণৰ যি চেষ্টা কৰিছে, এই চেষ্টাৰ পৰা বিৰত থাকক, নহ'লে কিন্তু ছাত্ৰ সন্থাকে ধৰি এনেকৈ ধৰণে অসমৰ ৰাইজৰ কিন্তু ধাৰাবাহিক প্ৰতিবাদৰ সন্মুখীন হ'বলৈ আপোনালোকে সাজু হৈ থাকক। मोनसे फोसावथाय नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों। अदालगुरि जिल्लानि सिङाव थानाय डिमाकुसि बरंगाजुलिनि पिपल हलियाव लानानै फैदों नोंथांमोननो लेब्रा मुंनि गंसे गोदान रिजर्ट। नोंथांमोना बे लेब्रा मुंनि गंसे गोदान रिजर्टखौ तामुलपुर रडनिफ्राय फैब्ला सुख्लाय ब्रिजनि आगदा आरो अदालगुरि रडनिफ्राय फैब्ला सुख्लाय ब्रिजनि सिगाङाव आगसिथिंजाय मोननो हागोन। लेब्रा मुंनि गंसे गोदान रिजर्टआ नोंथांमोननो गोसोबायदि सुबिदा खालामनानै होनाय जादों। नोंथांमोना बे लेब्रा रिजर्टआव बर'नि गासै जाग्रा जामुंखौनो मोननो हानायजों लोगोसे बेवहाय नोंथांनि सुबिदा बायदि अर्डार खालामनानै जानो हागोन। जुदि नोंथांमोना तामुलपुरनिफ्राय अदालगुरिसिम थांनाय समाव ओंखामजों लोगोसे बायदिसिना जालांनो गोसो दंब्ला नैबे 8638879656 जानबुं नम्बराव कल खालामनानै सिगांग्रो अर्डार खालामहरनो हागोन।